চৰকাৰ আহক বেৰগাঁও সমষ্টিৰ পৰা 10 জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা প্ৰমোদ বড়ো যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা দিল্লী নাগপুৰ পলাই থাকক ক'ব এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা ইয়াত বেৰগাঁও ব্লক সমিতি বিশেষ দল হিচাপে যিটো কৰ্মী সভা এইটো ছাকচেছফুল কৰ্মী সভা হৈছে বুলি আমি ক'ব পাৰোঁ যিহেতু প্ৰত্যেক জাতি জনগোষ্ঠীৰ যিটো আমাৰ বিশেষ দলৰ কৰ্মী চবেই আহিছে আৰু আমি কৰ্মীসকলক সেইটোৱে জনাইছোঁ যে আমি যেহেতু ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যেহেতু বিশেষ দলে চৰকাৰ গঠন কৰাটো খাটাং সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি চৰকাৰ বনোৱাৰ পিছত কি কি কাম কৰিম এইবিলাক কথাই আমি জনাই দিছোঁ কৰ্মীসকলক আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ য়াং যিটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক য়াং আছে ইহঁতে যিহেতু বহুতে MA পাছ BA পাছ BSc পাছ MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে এইসকলক মানে যিটো আনএমপ্লয়ড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে ঘোষণা কৰিছে আৰু ডিচিশ্যন লৈছে চৰকাৰ আহক চৰকাৰ অহাৰ লগে লগে আমি এইসকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ সিহঁতক আমি কেনেকৈ মানে চৰকাৰীভাৱে মানে কি বুলি কয় চৰকাৰীভাৱে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত আৰু আজি ভেৰগাঁও আৰু খেৰাবাৰী এই দুটা সমষ্টিটো 100% বিফেভে জিকিছে স্যার আপনার কারণে কোনো কথা কোৱা মানুহ নাই বুলি কৈ আছে এই অকলে পৰি গ'ল বুলি কৈছে আপুনি নাই এইবিলাক ইউজি ব্ৰহ্মৰ কথা যাম ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে মই কৈছে না আপুনি যিমানে ভাল ঘৰ নবনাই কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই খালাৰত কমপ্লেইন কৰিব নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব আপুনি গাড়ী কিনি পেলাই দিয়কচোন তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'বহি মই আজি কৈছে না আমাৰ কৰ্মীসকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বড়োই ছুইজাৰলেণ্ড বনাব কৈছিল একোৱেই হোৱা নাই আমি ছুইজাৰলেণ্ডত আছি না BTCত আছে মই সুধিছিলোঁ ইহঁতে BTCত আছে বুলি কৈছে ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবকে কৈ আছোঁ চৰকাৰ আহক বেৰগাঁও সমষ্টিৰ পৰা 10 জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা স্যার আপোনাক কৈ আছে হাজু হৈ থাক দিনটো আহি আছে আমি হিচাপ দিবলৈ গৈ আছিলোঁ কৈছে প্ৰমোদ বড়ো যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা দিল্লী নাগপুৰ পলাই থাকক ক'ব এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা কওক প্ৰমোদ বড়ো আমিও অকলে খেলিম বুলি ক'ব চাওঁছে নাই দিল্লী নাগপুৰ পলাই আছে দিল্লী নাগপুৰ BTCতে নাথাকিছে মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো বিজেপি চৰকাৰ গঠন কৰিব UPPL শেষ স্যার আপনি BTC চৰকাৰ থকা আপুনি বহুত মটৰ লাইচেন্স দিছিল বুলি কৈছিলে কি APL চৰকাৰে দিয়ে নেকি UPPL চৰকাৰৰ দিনত বেছি মটৰ দোকান দেখিছোঁ মই আমাৰ দিনত এনেকুৱা মটৰ দোকান আছিল প্ৰমোদ বড়ো কৈ আছিলে BPFৰ দিনত বড়ো অৱৰোধ সৃষ্টি হৈছে আৰু এইটো প্ৰমোদ বড়োই চব জন্ম দিয়া প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া দুটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ আমি শুনি আছোঁ এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োয়ে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখ মাৰ্চত শেষ প্ৰমোদ বড়ো পালে একটা দুটা
কামপা বৰগাৰী কি হালত আছে ছাৰ এতিয়া কি অৱস্থাত আছে এতিয়া এই অফিচিয়েলৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই এই ভেকেঞ্চিটো সিহঁতকৈ দি দিছে বিজেপিৰ লগত তাই মিত্ৰতা নলম। হ'ব নেকি ছাৰ কি বিজেপিৰ লগত মিত্ৰতা হ'ব নেকি বি পি এফ অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPM হিচাপে BJPও ইয়াত কি মিত্ৰতাৰ কথা আহে সেপ্টেম্বৰত চৰকাৰ হ'ব ছাৰ আপোনাৰ ছেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই ইয়াত কোনো ক্ষেত্ৰত নাই আমাৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল BPFটো 1 নম্বৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল UPFL বুলি ক'লে একো নাই দেই থেংক ইউ থেংক ইউ ছাৰ